আজি মই দুটামান কথা ক'বৰ কাৰণে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। যিসকল কেণ্ডিডেট এইবাৰ এ ডি আৰ ই যিসকল কেণ্ডিডেট আছিলে সেইসকল কেণ্ডিডেটে কোৱালিফাই কৰিছে গ্ৰেড 4 আজি মই গ্ৰেড 4 যিসকল কেণ্ডিডেট কোৱালিফাই কৰি আছে সেইসকল কেণ্ডিডেটৰ বাবে আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো নিশ্চয় অলপ দীঘল হ'ব পাৰে, আপোনালোকে স্কিপ নকৰি সবিশেষ সকলো তথ্য আপোনালোকে গম পাব, নিশ্চয় ডকুমেণ্টৰ ক্ষেত্ৰতো গম পাব। গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চালে নিশ্চয় সকলো কথা বুজিব বা জানিব পাৰিব। এতিয়া যিসকল কেণ্ডিডেট যিসকলে ভাইভা দিব যাব, যিসকলে কোৱালিফাই কৰিলে ৰিটেন এক্সাম, সেইসকল কেণ্ডিডেটৰ বাবে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে তেওঁলোকৰ বাবে মই প্ৰস্তুত কৰিছোঁ। এ.ডি.আই গ্ৰেড 4 কেণ্ডিডেটৰ কাৰণে মই প্ৰস্তুত কৰিছোঁ। এতিয়া যদি আমি লক্ষ্য কৰোঁ, এ.ডি.আই যিসকল কেণ্ডিডেট আছিলে সেইসকল কেণ্ডিডেট কিমান সংখ্যক কোৱালিফাই হৈছিল। প্ৰথম কথা, যিসকলে ভাইভা দিব যাব 10 ষ্টেণ্ডাৰ্ড হওক বা 8 ষ্টেণ্ডাৰ্ড দুটা লেভেলৰ আছিল গ্ৰেড 4 ক্ষেত্ৰত, কিমান কেণ্ডিডেট যাব। নিশ্চয় তোমালোকে হয়তো গম পাইছে যে 1:2কৈ মাতিছে, তাতকৈ অলপ সিফালে ভাল হ'ব পাৰে, কেইজনমান কেণ্ডিডেট বেছি হ'ব পাৰে। তেনে ক্ষেত্ৰত মই তোমালোকক ক'ব বিচাৰিছোঁ যে তোমালোকৰ 1:2তকৈ দুজন এজন বেছি কেণ্ডিডেট মাতিছে। এতিয়া কোনসকলে চাকৰিটো পাব বা কোনসকলে চাকৰিটো নাপায় সবিশেষ মই জনাম, তোমালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব হা। এতিয়া কথা হ'ল কি, আমাৰ যিটো কাট অফ আছিল, যিটো আমাৰ এইটোৰ ক্ষেত্ৰত যিটো কাট অফ মাৰিছিল, আমাৰ গ্ৰেড 4 লেভেলৰ যিসকল 8 ষ্টেণ্ডাৰ্ড আছিল তেওঁলোকৰ 95 মাৰিছিল, আৰু যিসকল গ্ৰেড 4 লেভেলৰ 10 ষ্টেণ্ডাৰ্ড আছিল তেওঁলোকৰ 90 মাৰিছিল। এইটো হৈছে তেওঁলোকৰ এটা কাট অফ মাৰিছিল, OBC ক্ষেত্ৰত মাৰিছিল হা। OBC যিসকল কেণ্ডিডেট আছিলে সেইসকল কেণ্ডিডেট মাৰিছিলে, আৰু যিসকল কেণ্ডিডেটৰ ক্ষেত্ৰত যিসকল ST আছিল বা হিলছৰ আছিলে এইসকল কেণ্ডিডেটে নিশ্চয় গম পাব। মই OBC কথাটোকে কৈ দিছোঁ উদাহৰণ হিচাপে লৈ। তাৰপৰা যদি চাওঁ আমি এই কেণ্ডিডেটখিনি যিসকলে 90 পাইছে বা যিসকলে 95 পাইছে, সেইসকল কেণ্ডিডেটে যিসকলে যিটো কাট অফ মাৰ্কত ৰৈ আছে সেইসকল কেণ্ডিডেটৰ বাবে অলপ ভয় থাকিব পাৰে। কাৰণ এইবাৰ যদি ভাইভা যদি 5 মাৰ্কছৰ যদি আহি যায় নহয়, তেতিয়া কি হ'ব পাৰে, এই কেণ্ডিডেটখিনিৰ কাৰণে অকণমান ভয়টো থাকিব। কাৰণ 90 মাৰ্ক যদি পাই থাকে, কাট অফ যদি 90 হয়, 90 লগত তেওঁলোকে 5 মাৰ্কছ আহিলেও কিমান পাব, খুব বেছি 3 বা 4 পাব, তেতিয়া কি হ'ব 94 পাব। আৰু যিসকল কেণ্ডিডেটে 95 বা 98 পাই আছে তেওঁলোকেওতো ভাইভা দিব যাব, সেইসকল কেণ্ডিডেটে কিমান যদি 3 বা 2 যোগ দি দিওঁ কিমান হ'ব 98, তেনেধৰণৰ তেওঁলোকে অলৰেডি তেওঁলোকে কোৱালিফাই কৰি থাকিব। মানে যিসকল, মই এইষাৰে ক'ব বিচাৰিছোঁ যে যিসকল কাট অফতকৈ বেছি পাই আছে, 4-5 বেছি পাই আছে, সেইসকল কেণ্ডিডেটৰ বাবে সেই চাকৰিটো পোৱাৰ ক্ষেত্ৰত লাভান্বিত হ'ব। তথাপিতো ডকুমেণ্টৰ ক্ষেত্ৰত কিছুমান কেণ্ডিডেট ৰিজেক্ট হ'ব পাৰে। গতিকে তোমালোকে হতাশ হৈ নাযাবা, কাৰণ যিসকল কেণ্ডিডেটে সৰহ নম্বৰ পাই আছে, যি কিছুমান কেণ্ডিডেট আছে বহুত নম্বৰ পাই আছে 98, 99, তেনেধৰণে কাট অফতকৈ 10, 5, 7 এনেধৰণৰ বেছি পাই আছে, সেইসকল কেণ্ডিডেটৰ ক্ষেত্ৰতো কি ৰিজেক্ট হোৱাৰ চান্সটো আছে। গতিকে কোনসকল কেণ্ডিডেট ৰিজেক্ট হ'ব এই কথাটো মই তোমালোকক ক'বলৈ গৈ আছোঁ। তোমালোকে এতিয়া যদি তুমি যদি 90 পাই আছে ন, তুমিও চাকৰিত পাই যাব পাৰা, কাট অফত পাই থকা কেণ্ডিডেটজনো পাই যাব পাৰা। যদিহে সেই 98 পোৱা বা 99 পোৱা কেণ্ডিডেটখিনি কি হয় ৰিজেক্ট হৈছে, মানে ডকুমেণ্টৰ ক্ষেত্ৰত তেওঁলোক যদি ৰিজেক্ট হৈছে, তেনে ক্ষেত্ৰত তোমালোকৰ সেই কাট অফত থকা কেণ্ডিডেটখিনিও চাকৰি পাবলৈ সক্ষম হ'বা। ভিডিঅ'টো দীঘল হৈছে, কিন্তু তোমালোকে স্কিপ নকৰি কথাবিলাক বুজিবলৈ চেষ্টা কৰিবা। এতিয়া কোনসকল কেণ্ডিডেটৰ কথা ক'ব বিচাৰিছোঁ। এতিয়া প্ৰথম আমাৰ যদি আমি বিচাৰোঁ বা লক্ষ্য কৰোঁ এক্সচেঞ্জ কাৰ্ডখনত তোমালোকৰ এটা কথা তোমালোকে হয়তো গম পাইছা যে গ্ৰেড 4 কেণ্ডিডেটখিনিৰ কাৰণে কি হৈছে 12 পাছ মেক্সিমাম তেওঁলোকে কি পাব লাগিব 12 পাছ হ'ব লাগিব। 12 পাছ কেণ্ডিডেটখিনিয়ে কি হ'ব সেই গ্ৰেড 4ত এপ্লাই কৰিব পাৰে, মানে 8 ষ্টেণ্ডাৰ্ডতো পাৰিব, 10 ষ্টেণ্ডাৰ্ড ক্ষেত্ৰতো তেওঁলোকে এপ্লাই কৰিব পাৰিছিল। কিন্তু যিসকল কেণ্ডিডেটৰ কি হৈছে, কিছুমানৰ কি হৈছে এক্সপায়াৰ গুচি যায়, এক্সচেঞ্জ কাৰ্ডখন ৰিনিউৱেল কৰিবলগীয়া হৈছে, তেনে ক্ষেত্ৰত কি হৈছে এতিয়া যিসকলে ৰিটেন কোৱালিফাই কৰি আছিল বা যিসকলে ৰিটেন কোৱালিফাই কৰি আছিল, যিসকলে এতিয়া তেওঁলোকৰ ৰিনিউৱেল কৰিবলগীয়া ডেট পৰি গৈছে, তেনে ক্ষেত্ৰত তেওঁলোকে ৰিনিউৱেল কৰিছে। কাৰণ যিসকল কেণ্ডিডেটে এইবাৰ নতুনকৈ BA পাছ কৰিছে, যিসকল গ্ৰেজুৱেট হয় সেইসকল নতুনকৈ BA পাছ কৰা কেণ্ডিডেটখিনিও কিছুমানে কি কৰিছে তাত অন্তৰ্ভুক্ত কৰি দিছে যে BA তেওঁলোক পাছ বুলি এক্সচেঞ্জ কাৰ্ডখন তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে। সেই কেণ্ডিডেটখিনি ৰিজেক্ট হ'ব নে কি হ'ব, এইটো এটা বিচাৰ্য বিষয় বুলি মই ক'ব বিচাৰিছোঁ। কাৰণ কেলৈ কৈছোঁ, যেতিয়া তেওঁলোকে ৰিটেন এক্সাম দিবলৈ গৈছিল বা যেতিয়া অনলাইন এপ্লাই হৈছিল, তেনে ক্ষেত্ৰত কি হৈছে কেণ্ডিডেটখিনি কি হৈছিলে 12 পাছ আছিলে। তাৰপিছত যেতিয়া তেওঁলোকে ৰিটেন এক্সাম দি আহিলে, তেওঁলোকে কোৱালিফাই কৰাৰ পাছত কি হৈছে, যেতিয়া তেওঁলোকে BA পাছ কৰিলে, মানে এই বছৰতে তেওঁলোকে BA পাছ কৰিলে, তাৰপাছত BA পাছ কৰিছে, পাছ কৰা কেণ্ডিডেটখিনি যেতিয়া এক্সচেঞ্জ কাৰ্ডখন কি হৈছে তেওঁলোকৰ ৰিনিউৱেল কৰিবলৈ আহিলে, তেওঁলোকে কি হৈছে কিছুমান বহুত কেণ্ডিডেট আছে তেওঁলোকে কি কৰিলে BA পাছ বুলি এই কেণ্ডিডেটখিনিয়ে এক্সচেঞ্জ কাৰ্ডখন ভৰাই দিলে। এতিয়া সেই কেণ্ডিডেটখিনি কি হ'ব,
এতিয়া এইটো ডাঙৰ এটা লক্ষণীয় বিষয় বুলি ভাবিছোঁ। নিশ্চয় তোমালোকে কমেণ্ট মাধ্যমত অৱগত কৰিবা। সেই অকল কেণ্ডিডেটখিনি ৰিজেক্ট হ'ব নি, এইটো এটা ডাঙৰ এটা প্ৰশ্ন বুলি মই ক'ব বিচাৰিছোঁ। ডাঙৰ প্ৰশ্ন মানে সেই কেণ্ডিডেটখিনি কি হয়, যদি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰে তেনে ক্ষেত্ৰত কি হ'ব, এই কেণ্ডিডেটখিনি ৰিজেক্ট হোৱাৰ চান্সটো খুবেই বেছি থাকিব। কাৰণ ইতিমধ্যে এই এক্সেঞ্জ কাৰ্ডখন ওলাই পৰিব যে তেওঁলোক BA পাছ বুলি তেওঁলোক ইতিমধ্যে ওলাই পৰিব বা তেওঁলোক গ্ৰেজুৱেট বুলি ওলাই পৰিব। সেইসকল কেণ্ডিডেট ৰিজেক্ট হোৱাৰ চান্সটো খুবেই বেছি আছে। আৰু দ্বিতীয়টো কথা, যিসকল কেণ্ডিডেটৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, যিসকল কেণ্ডিডেট BA পাছ কৰি তেওঁলোকে কি হৈছে গ্ৰেড 4 অনলাইন এপ্লাই কৰিছে, তেনে কেণ্ডিডেটখিনি এক্সেঞ্জ কাৰ্ডখনৰ ধৰা পৰি যাব। ধৰা পৰি যোৱাৰ লগে তেওঁলোক ৰিজেক্ট হৈ যাব। তেনে ক্ষেত্ৰত কিছু বহুত কেণ্ডিডেট ৰিজেক্ট হোৱাৰ চান্সটো খুবেই বেছি আছে। তাৰপিছত কিছুমানৰ কেণ্ডিডেটৰ কিছুমানে হয়তো ভয় খাই আছে যে তোমালোকৰ যিসকলে 8 পাছ কোৱালিফাই কৰিলে সেইসকলৰ ক্ষেত্ৰত 8 পাছ চাৰ্টিফিকেট লাগিব নেকি। যদি তুমি 12 বা 10 পাছ কৰি আছে তেনে ক্ষেত্ৰত ক'ব বিচাৰোঁ যে তোমালোকৰ 8 পাছ চাৰ্টিফিকেটখন নহ'লেও হয়। যদি তুমি কি হ'ব লাগিব, 10 পাছ বা 12 পাছ কৰি থাকিব লাগিব। তেতিয়া তোমালোকে 10 পাছৰ চাৰ্টিফিকেটখন দিব পাৰা বা 12 পাছৰ চাৰ্টিফিকেটখন দিব পাৰা। এতিয়া বহুতে হয়তো ভাবি আছে যে কাষ্ট চাৰ্টিফিকেটখনৰ ক্ষেত্ৰত ভাবি থাকিব পাৰে। এতিয়া এটা কথা ক'ব বিচাৰোঁ যে যিসকল নিউ কেণ্ডিডেট আছে সেইসকলেতো অনলাইনত কাষ্ট চাৰ্টিফিকেটখন বনাইছে, কিন্তু কিছুমানৰ অফলাইন কাষ্ট চাৰ্টিফিকেটখনো আছে। গতিকে মই ভাবোঁ কি তোমালোকে পৰাপক্ষত অনলাইন কাষ্ট চাৰ্টিফিকেটখন তোমালোকে দিবা। কাৰণ আজিকালি চব ডিজিটেলি নিশ্চয় তোমালোকে হয়তো গম পাইছে। গতিকে তোমালোকে কাষ্ট চাৰ্টিফিকেটখন অনলাইনত যিখন বনাইছিলা সেই অনলাইনত বনোৱা কাষ্ট চাৰ্টিফিকেটখন তোমালোকে দিবলৈ চেষ্টা কৰিবা। কাৰণ যিসকলেও এতিয়াও নাই নিশ্চয় তোমালোকে বনাই ল'ব পাৰা। খুব বেছি 15-20 দিন লাগে, কিন্তু এতিয়া তোমালোকৰ টাইম নাই আৰু। কিন্তু তোমালোকে পৰাপক্ষত এই অনলাইনৰ কাষ্ট চাৰ্টিফিকেটখন তোমালোকে দিব লাগে। তাৰপিছত PRC ক্ষেত্ৰত আগৰ যিসকল কেণ্ডিডেট আছিল তেওঁলোকে PRCটো হাতে লিখাই আছিল, কিন্তু এতিয়া অনলাইনৰ হৈ গ'ল। কিন্তু আগৰ কেণ্ডিডেটখিনিৰ কাৰণে একো কথা নাই। PRC তোমালোকে কোনোবা এখন দিলেই হৈ যাব। কাৰণ তোমালোকৰ যিখন হাতে লিখাখনো হৈ যাব পাৰে, হৈ যাব, আৰু তোমালোকৰ এতিয়াখনো তোমালোকৰ হৈ যাব। এইটো ক্ষেত্ৰত তোমালোক ক'ব নিবিচাৰোঁ। সেইকেইটা তোমালোকৰ মষ্ট ডকুমেণ্ট হয়। তাৰপিছত যাৰ ট্ৰেড বাই লৈ যি ITI ক্ষেত্ৰত ক'বলৈ বিচাৰিছোঁ, ITI ক্ষেত্ৰত টেকনিচিয়ানো আছিল বা ইলেক্ট্ৰিচিয়ানো আছিল। তাৰপিছত যিসকল ট্ৰেড বাই ট্ৰেড যিসকলে চাৰ্টিফিকেট আছে চাৰ্টিফিকেটসমূহ তেওঁলোকে জমা দিব লাগিব। এনি আদাৰ কোৱালিফিকেশ্যন তোমালোকে থাকিলে তোমালোকে দিব পাৰা। এইটো বা কোনো ভাৱনা নিয়ম নাই। খালি এক্স ছাৰ্ভিচমেনৰ যিসকল এক্স ছাৰ্ভিচমেনত পাইছে তেওঁলোকে এক্স ছাৰ্ভিচমেনৰ কাগজবোৰ দিব লাগিব। বিশেষ আৰু একো নাই। কিন্তু মই তোমাক এইটোৱে কথা ক'ব বিচাৰিলোঁ যে কিছুমানে চাকৰি পাছ কৰি যে নাপাব এনেধৰণৰ কথাবোৰ কাৰণ নাপাব। কিছুমানৰ ডকুমেণ্টৰ খেলি মেলি হৈ যাব, কিছুমানৰ কি হ'ব এক্সেঞ্জ কাৰ্ডখনতে কিবা খেলি মেলি হ'ব। তেনেধৰণৰ কাৰণে হৈছোঁ তোমালোকে চাকৰিটো কিমানখিনি তোমালোকে পাছ কৰিলে বা ইমানখিনি কোৱালিফাই হ'লা, হোৱাৰ পাছত তোমালোকে যদি এই লাষ্ট সময়খিনি যদি তোমালোকে ডকুমেণ্টখিনি খেলি মেলি কৰা নিশ্চয় তোমালোকৰ বাবে এটা কি হ'ব ভুল হ'ব। গতিকে ভাবিছোঁ তোমালোকে এতিয়া তোমালোকৰ সাজু হৈ লোৱা ডকুমেণ্টবিলাক ক্লিয়াৰ কৰা। মানে যিসকলে 8 পাছ কেণ্ডিডেটসকলৰ কিছুমানৰ যদি নাই, নিশ্চয় তোমালোকে যিখন ইনষ্টিটিউটৰ পৰা পঢ়িছিলা বা যিখনৰ পৰা তোমালোকে 8 পাছ কৰি আছিলে সেইখনৰ পৰা তোমালোকে চাৰ্টিফিকেটখন বনাই লোৱা, ভালদৰে বনাই লোৱা, নিশ্চয় তোমালোকৰ হৈ যাব, ক্লিয়াৰ হৈ যাব। নিশ্চয় যিসকলে 8 পাছ কৰি আছিলা এইসকল কেণ্ডিডেটক ক'ব বিচাৰিছোঁ তোমালোকৰ যদি চাৰ্টিফিকেট নাই নিশ্চয় তোমালোকৰ চাৰ্টিফিকেটখন বনাই নিবা বুলি মই ভাবিছোঁ। আৰু এইটোৱে আছিল সৰু এটা ভিডিঅ' তোমালোকৰ মাজত মই অৱগত কৰিলোঁ কোনসকল কেণ্ডিডেটৰ বাবে অলপ ভয় থাকিব পাৰে বা কোনসকল কেণ্ডিডেটে ডকুমেণ্টবিলাক খেলি মেলি হ'লে মানে কিবা এটা নিশ্চয় তোমালোকৰ এই চাকৰিটো পোৱাৰ ক্ষেত্ৰত অলপ হ'লেও বেমেজালি সৃষ্টি হ'ব পাৰে। গতিকে মই ভাবিলোঁ মোৰ দৃষ্টিকোণৰ পৰা তোমালোকৰ মাজত অৱগত কৰিলোঁ। যদি কিবা যদি কথা আছে নিশ্চয় তোমালোকে কমেণ্ট মাধ্যমত অৱগত কৰিবা বুলি মই ভাবিছোঁ। নিশ্চয় তোমালোকক মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰিম। আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে নিশ্চয় যিসকলে গ্ৰেড 4 ভাইভা দিব সেইসকল কেণ্ডিডেটক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি ভাবিছোঁ। মই আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।